আচলতে ভাষাহীন হৈ পৰিছে, সকলোৱে মৰ্মাহত হৈ পৰিছে আৰু বিভিন্ন সময়ত পিছৰ যিখিনি আমাৰ ভকত মেহমান বিভিন্ন স্থানৰ ব্যক্তি আহিছে, তেওঁলোকক দীঘলকৈ শাৰী পাতিবলৈ অনুৰোধ জনাইছো। চাকিসমূহ যিমান পাৰে সকলোৰে হাতত দিয়া হওক আৰু 5-6 জনৰ মূৰে মূৰে একোটাকৈ তেলৰ বটল দিয়া হওক। ছিংগাপুৰ গৈছিলে আপোনালোক এইটো তেলটো ইফালে দিব হা, ইফালে ঠিকে আছে নহয়, পিছৰ লাইনটো তেল দিয়া নাই ৰব দেখিলেছিল চাকি কাৰ লগত আছিল ইফালে এটা চাকি লাগে এইফালে সব লাইভ হৈ আছে মন্তব্যবিলাক কেন্ডেল আছে না কেন্ডেল মাছি চলে এক বান্ডিল ভাঙনি আছে
অসমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ যদি আকস্মিক বিয়োগ হ'ল, গতিকে কি ক'ব আপুনি? জুবিন গাৰ্গ আমাৰ নতুন প্ৰজন্মৰ সাৰ্থক আছিলে। আজি অসমৰ ৰাইজে তেওঁলৈ চকু পানী টুকিছে। আমি এনেকুৱা জুবিন নাপাম আৰু তেওঁৰ কণ্ঠ দ্বিতীয়বাৰ আমি ঘূৰাই নাপাম। অসমৰ ৰাইজে আজি চকুলো টুকিছে। জুবিন সৰুতে ৰমণী ছাৰৰ তাতে ক্লাছিকেল শিকিছিলে, তাতে ময়ো আছিলোঁ। জুবিনে তেতিয়া তবলা শিকি আছিলে। গতিকে তেওঁৰ নিচিনা শিল্পী আমি আৰু দ্বিতীয় জুবিন নাপাম। অসম নহয় তথা ভাৰতত উজ্বলালে নাম, হিন্দী চিনেমাত গান গাইছে। পৃথিৱীত এটা নাম কৰিবলগীয়া জুবিন দা। গতিকে তেওঁৰ এই আজি মৃত্যুত আমি সকলো ৰাইজে দুখ প্ৰকাশ কৰিছোঁ। সকলো ৰাইজে, সকলো অসমৰ মানুহে চকুলো টুকিছে। আজি আমি মৰ্মাহত হৈছোঁ জুবিন মৰাৰ কাৰণে। দ্বিতীয় যে জুবিন ওলাব আমি আৰু বিচাৰি নাপাম। জুবিনৰ কণ্ঠ চিৰস্মৰণীয় হওক, তাৰে কামনাৰে আমি যাতে তেওঁক জীয়াই ৰাখিব পাৰোঁ। হৃদয়ৰ মাজত, আমাৰ মাজত যাতে অসমৰ ৰাইজে তেওঁৰ গীতবিলাক সম্প্ৰচাৰিত কৰে। প্ৰত্যেকখন ফাংচনতে জুবিনৰ গান হওক। ভূপেন দা যেনেকৈ জুবিনৰ গান ফাংচনত অনুষ্ঠিত হয়, তেনেকৈ জুবিনৰো ফাংচনত উজ্বলাওক ৰাইজে, সকলো ৰাইজে গাওক জুবিনৰ গান। জুবিনৰ আত্মাই যাতে চিৰ শান্তি লাভ কৰে তাৰ কাৰণে মই কামনা কৰিছোঁ। এইখিনিয়ে মই ক'ব লগা আজি দুখ লগা কথা। আজি অসমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গ হঠাতে আমাৰ মাজৰ পৰা হেৰাই গ'ল। গতিকে আপোনালোকে আচলতে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান পাতিছে। গতিকে কি ক'ব আজি অনুষ্ঠানত? নিশ্চিতভাৱে অতিকৈ দুখৰ বিষয়, অতিকৈ দুঃসংবাদ। অসম আৰু অসমীয়াৰ বাবে অপূৰণীয় ক্ষতি, ক'বলৈ ভাষা নাই। অসমীয়া বাচি থাকে মানে জুবিন দা বাচি থাকিব। জুবিন দাৰ আত্মাই শান্তি পাওক, এয়াই প্ৰাৰ্থনা। সাগৰতেই শেষ নিশ্বাস কৰিলে। জুবিন গাৰ্গ বুলি ক'লেই দ্বিতীয় কিবা ক'ব লগা আছে বুলি নাভাবোঁ। যিজন ব্যক্তিয়ে অসমৰ সংগীত জগত, অসমৰ চলচ্চিত্ৰ জগত, এই গোটেই সাংস্কৃতিক দিশটোত এটা নতুন প্ৰাণ দিছিল, নতুন সৃষ্টি আহিছিল। অসমীয়া মানুহে গান শুনিবলৈ বাদ দিছিল, অসমীয়া মানুহে অসমীয়া চিনেমা চাবলৈ বাদ দিছিল। এই গোটেইখিনি এককভাৱে এজন ব্যক্তিয়ে অসমত ঘূৰাই আনিছিল, এয়া জুবিন দা। আমি সপোনতো কল্পনা কৰিব পৰা নাছিলোঁ যে জুবিন দাই ইমান সোনকালে আমাৰ মাজৰ পৰা আমাক এৰি গুচি যাব। আজি অসম কান্দিছে, আমিও কান্দিছোঁ। কাৰণ তেওঁৰ নিচিনা এজন সাধক, তেওঁৰ নিচিনা সংগীতৰ সৃষ্টিকৰ্তা অদূৰ ভৱিষ্যতে আহিব নে নাহিব, আজি আমি সন্দেহাতীত। তেখেতৰ মৃত্যুত গোটেই অসমবাসীৰ সৈতে আমি মানিকপুৰবাসীও অতিকে মৰ্মাহত হৈছোঁ। তেখেতক শ্ৰদ্ধাঞ্জলি জনাই আমি শেষ কেতিয়াও কৰিব নোৱাৰোঁ। তেখেতক যদিও আজি আমি শ্ৰদ্ধাঞ্জলি জনাম, তেখেত প্ৰতিজন অসমীয়াৰ, প্ৰতিজন মানিকপুৰবাসী ৰাইজৰ অন্তৰত সদায় চিৰস্মৰণীয় হৈ জীয়াই থাকিব। এনে বিশাল ব্যক্তিত্বৰ মানুহৰ ওপৰত আৰু কিবা কম বুলি ভাবিলেও আচলতে শেষ নহয় বা ক'ব নোৱাৰিম। অসমৰ এনেকুৱা এজন মানুহ নাই বোধ হয় যিজন মানুহে জুবিন গাৰ্গৰ সংগীতক, জুবিন গাৰ্গৰ অসমৰ সংগীত জগত আৰু অসমীয়া চলচ্চিত্ৰ জগতৰ যি অৱদান
তাক অস্বীকাৰ কৰিব। এজন ব্যক্তিও নোলাব তেনে ব্যক্তি। আমি জুবিন গাৰ্গক কেতিয়াবা কিছুমান কামত অসংযত দেখা পাওঁ। সেই মুহূৰ্তত বহু ব্যক্তিয়ে তেখেতক অকণমান বেয়া পাব পাৰে, ময়ো হয়তো বেয়া পাব পাৰোঁ, কিন্তু তেখেতৰ কৰ্মক কোনো এজন অসমীয়াই, কোনো ভাৰতীয়ই কেতিয়াও অৱজ্ঞা কৰিব নোৱাৰে। আমি আজি তেখেতৰ শ্ৰদ্ধাঞ্জলি নিমিত্তে খৰতকীয়াকৈ এই অনুষ্ঠান আয়োজন কৰিছিলোঁ মাণিকপুৰ বহাগী বিদায় উদযাপন সমিতিয়ে। এয়া কেৱল মাণিকপুৰ বহাগী বিদায় উদযাপন সমিতিৰ অনুষ্ঠান নহয়, আজিৰ অনুষ্ঠান মাণিকপুৰবাসী ৰাইজৰ অনুষ্ঠান। আমাৰ এই সৌভাগ্য যে আমি বহাগী বিদায় উদযাপন সমিতিয়ে অন্তত এবাৰ মাণিকপুৰক তেখেতৰ নিচিনা ব্যক্তিত্বক আনি আমি ৰাইজক দেখুৱাবলৈ বা আমি নিজেও প্ৰত্যক্ষ কৰিবলৈ সক্ষম হৈছিলোঁ। আমি যদি সেইটো কাম সিদিনা নকৰিলোহেঁতেন তেতিয়া হয়তো আমি মাণিকপুৰবাসীয়ে চিৰদিন এটা চিন্তাৰে আমি থাকিলোহেঁতেন যে আমি মাণিকপুৰক পদাৰ্পণ কৰিব নোৱাৰিলোঁ। ভগৱানক ধন্যবাদ সেই সুযোগটো তেখেতে আমাক প্ৰদান কৰাৰ বাবে। এতিয়া আমি জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলি অৰ্পণ আৰু বন্তি প্ৰজ্বলনেৰে শ্ৰদ্ধাঞ্জলি নিবেদন কৰিবলৈ লৈছোঁ। আৰু এই শ্ৰদ্ধাঞ্জলি নিবেদন কাৰ্যসূচীটো ৰূপায়ণ কৰিবলৈ মই আহ্বান জনাইছোঁ আমাৰ মাজত থকা জুবিন গাৰ্গৰে এসময়ত একেলগে ডিজনীৰ ৰমণীমোহন গায়ক আৰু তলত সংগীতৰ শিক্ষা গ্ৰহণ কৰা সুখেশ্বৰ পাঠক ডাঙৰীয়া, তেখেত বৰবিলা নিবাসী। তেখেতে একেলগে জুবিন গাৰ্গৰ সৈতে সংগীতৰ সাধনা আৰম্ভ কৰিছিল ডিজনীৰ ৰমণীমোহন ৰায়চাৰৰ ওচৰত। তেখেতৰ উপৰিও আমাৰ মাজত উপস্থিত আছে মাণিকপুৰৰ এগৰাকী বয়োজ্যেষ্ঠ সংগীত শিল্পী অমৰ দাস ডাঙৰীয়া। আমাৰ মাজত অধিবক্তা ভৱতী ৰঞ্জন গোস্বামীদেৱ আছে। আমাৰ মাজত মাণিকপুৰ অঞ্চলৰ এগৰাকী সমাজকৰ্মী প্ৰাক্তন মাণিকপুৰ গাঁও পঞ্চায়তৰ সভানেত্ৰী অনুৰাধা ৰাজবংশী ডাঙৰীয়ানীও আছে। তেখেতসকল তিনিওগৰাকীক প্ৰথমতে চাৰিওগৰাকীক জুবিন গাৰ্গৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন আৰু পুষ্পাঞ্জলি অৰ্পণ কৰি এই কাৰ্যসূচীটো আগবঢ়াই নিবলৈ অনুৰোধ জনাইছোঁ। আৰু তাৰ আগতেই আমি জুবিন গাৰ্গৰ আত্মাৰ সদ্গতি, আচলতে আত্মাৰ সদ্গতি আৰু কামনা কৰাৰ কোনো কাৰণেই নাথাকে। সেইজন ব্যক্তিৰ আত্মা সদায় স্বৰ্গত বাস কৰিব, যিহেতু প্ৰতিজন অসমীয়াৰ হৃদয়ত চিৰদিন তেওঁ চিৰস্থায়ী হৈ ৰ'ব। তথাপিও আমি নৈমিত্তিকভাৱে কৰা ধৰণে 1 মিনিট মৌনতা অৱলম্বন কৰিম। সকলোকে মৌনতা অৱলম্বন কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ আহ্বান জনাইছোঁ। ষ্টাৰ্ট। হৈছে। এতিয়া শ্ৰদ্ধেয় সুখেশ্বৰ পাঠক, অমৰ দাস, ভূপতি ৰঞ্জন গোস্বামী আৰু অনুৰূপা ৰাজবংশী ডাঙৰীয়ানীক বন্তি প্ৰজ্বলনৰ লগতে পুষ্পাঞ্জলি অৰ্পণ কৰিবলৈ আহ্বান জনাইছোঁ।
এইখিনিতে সকলোৰে জ্ঞাপন জনাইছোঁ আমি এই স্থানত আজিৰ পৰা 7 দিনলৈকে বন্তি প্ৰজ্বলন কৰি সকলো ব্যক্তিকে অনুৰোধ জনাইছোঁ তেওঁলোকে সন্ধিয়া অৰ্ধ এগছি চাকি নতুবা মমবাতি আনি এই স্থানত যাতে আমি সন্ধিয়া 7 বজাত বন্তি প্ৰজ্বলন কৰি সকলোকে উক্ত কাৰ্যসূচীত এসপ্তাহৰ বাবে অংশগ্ৰহণ কৰিবলৈ আহ্বান জনাইছোঁ। সন্ধিয়া 7 বজাত আমি সকলোৱে 7 দিন ইয়াতে বন্তি প্ৰজ্বলন কৰি সকলোৱে যাতে অংশগ্ৰহণ কৰে। আপোনালোকে নিজে নিজে চাকি বন্তি লৈ আহিব, মমবাতি লৈ আহিব। উপস্থিত শ্ৰদ্ধেয় ৰাইজক চাকিসমূহ প্ৰজ্বলন কৰিবলৈ অনুৰোধ জনাইছোঁ। চাকিসমূহ জ্বলাই দিয়ক। আৰু আমাৰ যিমান উপস্থিত আছে মৃতকৰ চাকি আচলতে অলপ পিছতে গাড়ী আহিলে
আজি জুবিন গাৰ্গৰ এজন প্ৰতিভাশীল শিল্পী হঠাতে হেৰাই গ'ল আমাৰ মাজৰ পৰা, গতিকে কি ক'ব? ভাষা নাই আৰু, ভাষা হেৰাই গৈছে। কি ক'ম আজিৰ এই চাকি মমবাতি জ্বলাই তেওঁৰ আত্মা যাতে স্বৰ্গত সদগতি হয়, সেইটোৰ কাৰণে কাম। ভাষা নাই, কোৱা ভাষা নাই, বহুত দুখ লাগি আছে। শুনাৰ পিছৰ পৰাই মানে কোৱাৰ ভাষা নোহোৱা হৈছে। আজি জুবিন গাৰ্গৰ দৰে শিল্পী এজন আমাৰ মাজৰ পৰা হঠাতে হেৰাই গ'ল, গতিকে কি ক'ব? ক'বলৈতো ভাষা আমাৰ একো নাই, আমাৰ অপূৰণীয় ক্ষতি। তেখেতৰ আত্মাই শান্তি পাওক সেয়াই কামনা কৰিছোঁ। সমগ্ৰ অসমবাসীৰ স্তব্ধ, আমাৰ কোনো ক'বলৈ আজি কোনো ভাষা নাই। এইখিনি খালি দেখক, অলপ ডিচিপ্লিনত হওক চবে। এইখিনি খালি দেখক দেই। মায়াবিনী রাতির বুকুর দেখা পালু তোমার ছবি ধরা দিলা গোপনে আহি ইয়ার গুণ তুমি যে মোর শুকান মন নিয়ৰৰে চেঁচা টোপাল নামি অহা ৰ'দৰে নৈ মোৰ দেহৰ প্ৰতি পোৱা ধুমুহাৰ হতে মোৰ বহু যুগৰে নাচো এন্ধাৰো সঁচা মোৰ বহু যুগৰে আপোন নিজানৰ জানো শেষ হ'ব ভাবো তোমাৰ বুকুৰ চকুতে তোমাৰ চালে সপোনা তলি দি থক নামে চুব খুজিলে মোৰ দুহাতে অকপাতলি সপোন আহে ধুমুহাৰ হতে মোৰ বহু যুগৰে নাচো এন্ধাৰো সঁচা মোৰ বহু যুগৰে আছো নিজানৰ
সপোন আহে চুব খুজিলে মোৰ দুহাতে লিখকা তৰি সপোন আহে দুহাৰ হতে মোৰ বহু যুগৰে নাচোন এনাৰো সঁচা মোৰ বহু দিনৰে আপোন নিজানৰ গান মোৰ শেষ হ'ব ভাবো তোমাৰ বুকু এতিয়া উপস্থিত পদৱতীকে একাধিক্ৰমে এজন এজনকে আহি জুবিন গাৰ্গৰ প্ৰতিচ্ছবিৰ ওচৰত পুষ্পাঞ্জলি অৰ্পণ কৰিবলৈ আহ্বান জনালে। একেবাৰে সুন্দৰকৈ শাৰী পাতি সকলোৱে আহক আৰু জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলি অৰ্পণ কৰক। সন্মুখত যিসকলে দিব লগে লগে তেওঁলোক গুচি যাব। আচলতে আজি মই এজন মানিকপুৰৰ বাসিন্দা হিচাপে খুবেই সুখী, কাৰণ এটা হোৱাটছএপ ষ্টেটাছ আৰু এটা বহাগী বিদ্যাৰ ফেচবুকৰ পোষ্ট